নমস্কাৰ বন্ধু বান্ধৱীসকল, মই জ্যোতিষে আপোনালোকক মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। মোৰ ফালৰ পৰা সকলো বন্ধু বান্ধৱীলৈ অসমীয়া ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ। ভোগালীৰ আনন্দৰ লগতে সকলোৰে মনবোৰ ৰাঙলী হৈ থাকক তাৰেই কামনা কৰিছোঁ। সকলোৰে জীৱনটো সুখ শান্তিৰে ভৰি পৰক, ভগৱানৰ ওচৰত তাৰেই কামনা কৰিছোঁ। আজি মই বিহু বজাৰ কৰিলোঁ, তাকে আপোনালোকৰ লগত শ্বেয়াৰ কৰিব লৈছোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া মই বিহু বজাৰ কৰিছোঁ। বজাৰখনত সকলো বস্তু ওলাইছে, বিশেষকৈ দৈ টেকেলি, এইবোৰ চাওক, কল, মাটিমাহ, বিভিন্ন চাউল, চিৰা, সান্দহৰ গুড়ি, মাটিমাহ, লগতে আলু, পিঁয়াজ, বিলাহী, কবি, মটৰ, বেঙেনা সকলো ওলাইছে। লগতে এইবোৰ নাৰিকল, জাতিলাও, হাঁহ কুকুৰা, লগতে এইবোৰ হাঁহৰ মাংস, লগতে এইবোৰ মাছ, বিভিন্ন ধৰণৰ মাছ, ৰৌ, বাহু, চিতল, মিৰিকা মাছ, পিঠিয়া মাছ, সৰু ডাঙৰ সকলো মাছ ইয়াত উপলব্ধ। বজাৰলৈ আহি বহুত ভাল লাগিছে। ভোগালী বিহু বুলি সকলোৱে হাঁহে মাহে একেলগে এমুঠি খাব। লগতে এইবোৰ ব্ৰইলাৰ মাংস, ইয়াত বেছিকৈ চিৰা আৰু মুড়ি ওলাইছে। এইবোৰ লোকেল মুৰ্গী আৰু লোকেল হাঁহ। ভিডিঅ'টো আজিলৈ ইমানতে সামৰিছোঁ। বাই বাই।